হয়, গুৱাহাটী মাছমজিয়াত আকৌ পুনৰ এটা হত্যাকাণ্ডৰ সৃষ্টি হৈছে আৰু এই হত্যাকাণ্ডটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই আছে আৰু যে সকলো হাতীগাঁৱৰ আছে হাতীগাঁৱৰ এইটো শংকৰ জ্যোতি পথ শংকৰ আজানৰ যি পথ আছে সেই শংকৰ আজান পথৰ এইটো আপোনালোকৰ কেমেৰা পাৰ্চনত দেখুৱাব বিচাৰিছোঁ। ইয়াত যথেষ্ট ভিৰ দেখিব পোৱা গৈছে আৰু GMCৰ যি হাউচ নম্বৰ 42 নং হাউচ আছে সেই 42 নং হাউচ নম্বৰতে এই ঘটনা সংঘটিত হৈছে। ঘৰত ৰখীয়া কৰি থৈ গৈছিলে, পিছে কোনো দুৰ্বৃত্তই আহি হত্যা কৰি থৈ যায় লোকগৰাকীক। আমি দেখুৱাই আছোঁ আপোনালোকক এই পৰিৱেশটো, আমি য'ত তেওঁ হত্যা কৰা হৈছিলে সেই পৰিৱেশটো আপোনালোকক ঘৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। ঘৰৰ চাৰিওফালে এতিয়া মানুহে ব্যাপক্ত হৈ আছে আৰু গুৱাহাটী মহানগৰতে সংঘটিত হৈছে এই হত্যাকাণ্ড। হাতীগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। পুনৰ জনাব বিচাৰিছোঁ, হাতীগাঁৱত দুৰ্বৃত্ত আহি ইয়াত লুটপাট চলাবলৈ অহাৰ সময়তে এই হত্যাকাণ্ডৰ ঘটনা হৈছে বুলি সন্দেহ কৰা হৈছে। আমি পিছ ছাইডৰ যি গ্ৰিল আছে আৰু খিৰিকীৰ সেই গ্ৰিল ভাঙি তেওঁলোকে সেই গ্ৰিলৰ লগ ভাঙি আমি দেখুৱাব বিচাৰিছোঁ সেই লগৰ দৃশ্য। সেই লগ ভাঙি তেওঁলোকে প্ৰৱেশ কৰিছিলে, কিন্তু প্ৰৱেশ কৰাৰ পাছত প্ৰৱেশ কৰি তেওঁলোকে চলাইছে বুলি সেই অভিযান যি চুৰি অভিযান চলাইছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু স্থানীয় লোকৰ মতে। আৰু সেই স্থানীয় লোকে ক'ব বিচাৰে যে এজন নহয় ডাইৰেক্ট 2-3জনমান ব্যক্তি আহিছে বুলি তেওঁলোকে ক'ব বিচাৰে, কিন্তু সেই ঘটনাটো 12:30 বজাৰ পৰা 1 বাজিৰ ভিতৰত বা 2 বাজিৰ প্ৰায় সেইখিনি সময়তে এই ঘটনাটো হৈছে বুলি স্থানীয় লোকে অৱগত কৰিছে। আৰু হাতীগাঁৱত নিশা কোনো লোকে এইগৰাকী ইমামক হত্যা কৰি থৈ গৈছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে হাতীগাঁও 42 নং যি GMC আছে 42 নং ঘৰ আমি দেখুৱাইছোঁ। এই 42 নং ঘৰতে এই ঘটনাটো সংঘটিত হৈছে। ইয়াৰ ইতিমধ্যে আৰক্ষী আহি ইয়াক অভিযান চলাইছে আৰু অভিযান চলাই ইতিমধ্যে চাৰিওফালে ঘৰটো অভিযান চলাই থকা দেখিব পোৱা গৈছে। ইতিমধ্যে এয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ, অভিযান চলাই আছে আৰু অভিযান চলাই থকাৰ পিছতে তেওঁক এয়া লৈ আহিছে তেওঁ নষ্টৰে ইতিমধ্যে লৈ অহা দেখিব পাইছোঁ। এয়া আমি দেখুৱাব বিচাৰিছোঁ, কেমেৰা পাৰ্চন চাংমাই দেখুৱাই আছে সেই সবিশেষ পৰিৱেশটো যে এতিয়া লৈ আহি থকা হৈছে তেওঁক। তেওঁ মৰণোত্তৰ বাবে তেওঁক ইতিমধ্যে তেওঁ বডিটো লৈ যাবৰ বাবে ইতিমধ্যে উলিয়াই লৈ আহিছে তেওঁ ভিতৰৰ পৰা। কিন্তু আৰক্ষী প্ৰশাসনে জনোৱা মতে যে প্ৰায় এটা ৰুমহে জনিয়ে তেনিয়ে বস্তুবোৰ পৰি আছে বা কাপোৰ কানি বা বস্তুবোৰ চাৰিওফালে সিঁচৰিত হৈ থকা বুলি ক'ব বিচাৰিছে। প্ৰায় এটা ৰুমতহে সিঁচৰিত হৈ আছে বুলি আৰক্ষী প্ৰশাসনে জানিব দিছে। আৰু ইতিমধ্যে এই তদন্তৰ ক্ষিপ্ৰগতি আৰম্ভ হৈছে বুলি কৈছে। অতি কম দিনৰ ভিতৰতে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকল ধৰা পৰিব বুলি পুলিচে ইতিমধ্যে আমাৰ আগত অৱগত কৰিছে। চাওক, তেখেতৰ ইয়াতে মৃতদেহ পোৱা হৈছে। ৰাতিপুৱা পাব্লিকে খবৰ দিছে, আহি পেলাই দেখা গ'ল অলৰেডি পাব্লিক সোমাই পেলাই চিন অফ ক্ৰাইমটো কণ্টামিনেট কৰিছে। সেইকাৰণে আমি ডগ ইউজ কৰিছিলোঁ, একো লাভ নহ'ল। যিহেতু পাব্লিক আগতে সোমাইছিল, পাব্লিক যদি নোসোমালেহেঁতেন কিজানি কিবা লাভ হ'লহেঁতেন। কিন্তু তাৰ উপৰি যিবিলাক ফিংগাৰপ্ৰিণ্ট এইবিলাক আমি লৈছোঁ, আলমাৰীত অলপ ফিংগাৰপ্ৰিণ্ট পোৱা হৈছে, যদিও খুব ভাল নহয় তথাপিতো লোৱা হৈছে। সেইখিনি আমাৰ CIDয়ে মেটচ কৰিব। দেখা যাব যদি কাৰোবাৰ লগত আগৰ ক্ৰিমিনেলৰ লগত মেটচ যদি হৈছে তেতিয়া আমি সেইটো মতে আগবাঢ়িব পাৰিম। আৰু এতিয়া এই মুহূৰ্তত আমি কিছুমান খা খবৰ লগাই আছোঁ যে কেনেকৈ ঘটনা কোনে কৰিব পাৰে। এতিয়া ডিউৰিং ইনভেষ্টিগেশ্যন কি আগবাঢ়ে দেখা যায়। যিজন মাৰিছে তেওঁ মোৰ ককাই হয়। আমি 9টামান বজাত গম পাইছোঁ ৰাতিপুৱা। লগটো ভঙা বুলি কিনে আমি এতিয়া ইয়াত গম পাইছোঁ। ভিতৰত কি হৈছে সেইটো গম পোৱাই নাই। এতিয়া ছাৰ অকল উলিয়াই পিছত গম পোৱা যাব কি হৈছে কি হোৱা নাই। হয়, তেওঁ উচিত তদন্ত কৰি কিনে দুখীয়া শাস্তি পাওক বুলি বিচাৰোঁ। আৰু বেলেগটো কৰিবলগীয়া আমাৰ হাতত একো নাই। তেওঁ এজন নিৰ্দোষী মানুহ কি কাৰণত মাৰিলে এইটো সোনকালে চৰকাৰে এইটো উলিয়াই দিলে ভাল পাওঁ আৰু।